মই আছোঁ ক'ত চাওক। স্বাগতম জনালোঁ মই অন্য এটা ব্লগ ভিডিঅ' লৈ। আৰু আজি মই এতিয়া ঘৰতে আছোঁ মানে ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি নিদিলোঁ। ৰাতিপুৱা সোনকালে উঠিলোঁ মেলিলোঁ মানে ঘৰৰ কিছুমান ঘৰুৱা কাম কৰিলোঁ আৰু ছোৱালীকো স্কুলত থৈ আমাৰ সকলো কাম বন মানে শেষ কৰি তো এতিয়াহে মানে সময় পাইছোঁ খন্তেক। আৰু সময় পাইছোঁ যদিও আহি লৈছোঁ মানে বাৰীলৈ। আমাৰ ঘৰটোতো সেইটো ছাইডত আছে, দূৰত আছে, অকণমান দূৰত আহি লৈছোঁ কাৰণ তাত বৰ নইজ আহি থাকে, বেকগ্ৰাউণ্ড নইজ মানে হুলস্থুল ডেক চেক মাইক চেক বজাই থকা কিছুমানে গান শুনি থাকে। তো এই বাৰীত মানে আৰামছে বহি লৈছোঁ আৰু মানুহৰ আগত হয়তো লাজো লাগে ন বকি থাকিবলৈ কেমেৰাটো লৈ, তো ইয়ালৈ আহি লৈছোঁ। আৰু আজি মই কেইদিনমানৰ আগতে ভিডিঅ' এটা বনাইছিলোঁ, তো সেই ভিডিঅ'টোকে আপলোড দিছোঁ, চাওকচোন বাৰু। গুড মৰ্ণিং, মোৰ ফালৰ পৰা সকলোকে আজিৰ দিনটো সুপ্ৰভাত জনালোঁ আৰু আজিৰ দিনটো সকলোৱে মংগলময় হওক। মই আছোঁ ক'ত চাওক, এইখন হৈছে লিখাবালি ওলমা দলং আৰু মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহি দৌৰি আহি ওলমা দলং পালোঁ। ভিডিঅ'টো চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ব'লক এতিয়া আৰম্ভ কৰোঁ। গেটখন খুলি লওঁ আৰু ইয়াৰ পৰাই দৌৰা আৰম্ভ কৰোঁ। গেটখন বন্ধ কৰি যাব লাগিব আৰু পাওচা উঠিলে ৰাতিপুৱা 5টা বজাতে, কিন্তু মানুহ উঠা নাই, দেখিছেনে? মানুহ কোনো উঠা নাই আৰু মই অকলে উঠিছোঁ। অকল এতিয়া দৌৰি ইয়াৰ নদীৰ মাছ পালোহি আৰু চাই লওক এইখন গাই নদী হয়, সেইফালে পাহাৰ আছে আৰু এইফালে ওলমা দলং আছে। ব'লক তালৈ গৈ আছোঁ। যিখন নদী দেখিছে এতিয়া, এই নদীখনত আগতে শিলে ভৰপূৰ আছিলে, মানে শিলেই শিল আছিল। আজিকালি শিল নাই, শিল নথকা জহত এনেকৈ ডাঙৰ ডাঙৰ ফিচাৰী খান্দি আপোনাৰ শিল উলিয়াবলগীয়া হৈছে। শিল নাই আগতে মানে ভৰি দিবলৈ শিলৰ পৰা ভৰি দিব নোৱাৰা হ'লে, আৰু মাছো আছিলে শিল থাকোঁতে, শিলৰ তলত লুকাই মাছবিলাক থাকে হ'লে, কিন্তু এতিয়া মানে শিল নাই। এই নদীখনেই বাৰিষা হ'লে ইমান কাল ৰূপ লয় আৰু খৰালি কালত এতিয়া পানীয়ে নাইকিয়া হ'ল। চব পানী নাই, কিন্তু বাৰিষা হ'লে মানে যিটো কাল ৰূপ লয় আপোনাৰ জানেই, এইফালে ধেমাজি চিচিবগাঁও এইফালে এই নদীখনেই গৈ পিনে গাই নদীয়ে গৈ অৱস্থা বেয়া কৰি দিয়ে মানুহক। কোনো মথাউৰি ৰাখিব নোৱাৰে, নদীখন মানে ভাঙে। 4-5 বছৰ মূৰত এটা নহয় এটা মথাউৰি ভাগিব, কিন্তু এতিয়া চব নদীত পানী নাই, শুকান হৈ আছে। যদিও পানী নাই বুলি কৈছিলোঁ বন্ধুসকল, ইয়াত এহুটি ছাইডেদি বৈ গৈ আছে, দেখিছে কিমান পানী আছে। সেইকাৰণে পানী মানে এইটো ছাইডেদি সেইফালে ভেটি পিনি এইফালে উঠিছে আৰু আহি এইখন ওলমা দলং পাবহি হ'লোঁ। দেখিছে নাই, সেইখন যিখন দূৰত আছে সেইখন ওলমা দলং, পাহাৰত কাষতে দেখিছে, জুম কৰি দেখুৱাই দিছোঁ। এইখন আপোনাৰ ওলমা দলং। বন্ধুসকল আহি ওলমা দলং পালোঁহি, ওলমা দলং উঠিছোঁ আৰু চাওক এইখন হৈছে ওলমা দলং ৰাতিপুৱাৰ নাজাৰা। এতিয়া যিখন ওলমা দলং দেখিছে সেইখন হয়তো বেছিদিন নাথাকিব পাৰে, কাৰণ নাথাকিব মানে 2-3 বছৰৰ পিছত আৰু দেখিবলৈ নাপাব পাৰে। কেলৈ ইয়াত নতুনকৈ এইখন যিখন দেখিছে সেইখন দলং বনাই আছে, আপোনাৰ পকা দলং বনাই আছে, আৰু পকা দলং বনালে এইখনৰ ইউজ নহ'ব। এইখন হয়তো মানুহজনো অহা যোৱা কৰিবলৈ বন্ধ কৰি দিব পাৰে, আৰু সেইখন দলং অতি সোনকালে উলিয়াব। এতিয়া বাৰিষাৰ অহাৰ আগমুহূৰ্তত সেই দলংখন ফুটা আৰম্ভ কৰি সম্পূৰ্ণ কৰিব আৰু বাৰিষা দিনতো কামত লাগি থাকিব। গতিকে যিসকলে এই দলংখন উঠি পোৱা নাই, তো আহি পিনি এবাৰ চাই যাব। আৰু এই 1-2 বছৰৰ ভিতৰত এখন বনোৱাটো 13 চনৰ মানত বনাইছিল নেকি, মই সিমান সম্পূৰ্ণকৈ নাজানো। কিন্তু ইয়াৰ পুনৰ আগতে যিখন দলং আছিল এটুকুৰা জেগাত সেইখন আছিল, এই তলত যিবোৰ দেখিছে এই পাত এইবোৰ দেখিছে, এইবোৰ আছিল বাঁহৰ, আৰু এইখন দিছে লোহাৰৰ, মানে বহুত মজবুতকৈ দিছে। হয়তো এখন পৰ্যটক মানে যিবোৰ মানুহ বাহিৰৰ পৰা আহে চাবলৈ বুলি ৰাখিবও পাৰে, সেইটো কথা নাজানো। কিন্তু পকা দলং মানে ইয়াত হ'বই। সেইফালে এটা খুঁটা পুতি আছে আৰু সেইটো খুঁটা আপোনাৰ আৰম্ভ কৰি আছোঁ, আৰু অতি সোনকালে পকা দলং বনাব। আৰু যিখিনি মানুহে বালিবস্তি বুলি কয় সেইখন মানুহখিনিৰ কাৰণে সুবিধাৰ্থে মানে দলংখন বনাইছে। আৰু এটা কথা, এইফালে অৰুণাচললৈ মানে ইটানগৰলৈ যোৱা ৰাস্তাটো মানে পাহাৰৰ কিনাৰে অৰুণাচলে বনাবলৈ চৰকাৰে সিদ্ধান্ত লৈ আছে। আৰু আজিলৈ ইমানেই বন্ধুসকল, আকৌ পুনৰ লগ পাম, বাই। কিন্তু বন্ধুসকল এই দলংখন এতিয়া নাই। এতিয়া এই যোৱাবাৰ যিটো বাৰিষা আহিছিল আৰু সেই বাৰিষাত পানীয়ে দলংখন উটুৱাই লৈ গ'ল, আৰু কেনেকৈ উটুৱাই নি দলংখন মানে ভাঙি চিঙি পেলালে, তো সেইটো বিষয়েও এটা মই ভিডিঅ' বনাই থৈছোঁ। তো সেই ভিডিঅ'টো নেক্সট ভিডিঅ'টো আপলোড দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তো দেখিবলৈ পাব। ঠিক আছে, বাই।